নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি ৰাতিপুৱাই উঠি এঠাইলৈ গ'লোঁ দৌৰাদৌৰিকৈ। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। মানে এখন বিয়া আছে আজি, নগ'লেও নহয়, সেয়েহে দৌৰাদৌৰি দৌলাশাললৈ আহিছোঁ। আকৌ ৰিটাৰ্ণো হ'ব লাগিব। এয়া বিয়া ঘৰ পাই গ'লোঁ। সকলোৱে কইনাৰ লগত ফটো উঠাত ব্যস্ত। এয়া আমাৰ মৰম লগা কইনা অঞ্জলি। কইনাক মাত লগালোঁ, এতিয়া দৌৰাদৌৰি মই যাব লাগে। আকৌ ৰিটাৰ্ণ আহিলোঁ। এয়া আমাৰ চাৰিআলি পালোঁ। এতিয়া মই PKC লৈ গৈ আছোঁ, মানে পূব কামৰূপ মহাবিদ্যালয়ত গৈ আছোঁ। এই দুজনী আমাৰ ৰিয়া আৰু নিকিতা, এই দুটাই ইয়াতে ফটো উঠাত পূৰা বিজি। এয়া মোক আগবঢ়াই নিব আহিছে এই দুটাই। মানে আজি জখলা প্ৰডাকশ্যনৰ আমিনুল হকৰ দ্বাৰা পৰিচালিত এখন শ্বৰ্ট ফিল্ম ইকিগাই ইয়াতে অডিটৰিয়ামটোত ৰিলিজ হৈছে। সকলোৱে আমি তাতে গ'লোঁ। এটা চৰিত্ৰত ময়ো অভিনয় কৰিছিলোঁ, সেয়েহে গ'লোঁ। মা গৈছে, দেউতা গৈছে আৰু নিকিতা ৰিয়া গৈছে। নাম শিকি ক'ত গোটাই প্ৰফেচন নি হবা নাযাও দি এবাৰ এনকে দি বেছি ভাল লাগিছে। সবৰে এক্টিং ধুনীয়া, তাৰপিছত ষ্টৰি ধুনীয়া, চাব লগা মই ভাবোঁ এটা ভাল ষ্টৰি আৰু মানে একদম বহুত বেছি ভাল হৈছে আৰু নিজৰ লগত ৰিলেটেড হৈছে ষ্টৰিটো, মানে সেইকাৰণে বেছি ভাল লাগিছে। মানে যিখিনি দেখাইছে তাৰ লগত মানে মোৰ কি বুলি কয় মানে ইমান ভাল লাগিছে। সকলোৱে চাওক, তাৰে কামনা কৰিছোঁ। যিহেতু আমাৰ সকলোৰে মানে কলাক বুলি সন্নি আমাৰ সকলোৰে চিনাকি, গতিকে একদম ভাল আপোনালোকে আগুৱাই Thank you.